Open YouTube. Scroll down. Home. হয় বন্ধুসকল দেখাই পাইছে আজিকালি মুখৰে মোবাইল চলে তো মই আপোনালোকৰ কাৰণে আজি লৈ আহিছোঁ এটা টিপছ যেটো নেকি মুখৰে ক'লে মোবাইল চলে আজিকালি হাতৰ কাম শেষ মুখৰে ক'লে মোবাইল চলিব তাৰ কাৰণে কি কৰিব লাগিব প্ৰথমতে আপোনালোকে প্লে ষ্ট'ৰটো ওপেন কৰি ল'ব প্লে ষ্ট'ৰটো ওপেন কৰাৰ পিছত ইয়াত সাৰ্চত লিখিব ভয়েস এক্সেস এছাক মই অলৰেডি টাইপিং কৰি ৰাখিছোঁ ডাউনলোড কৰা আছে মোৰ ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ এটা এপছলৈ লৈ আহিব তাৰপিছত ইয়াত ওপেন কৰি দিব ওপেন কৰাৰ পিছত ইয়াত টাৰ্ণ অন ভয়েস এক্সেস অ'কে কৰি দিব অ'কে কৰাৰ পিছত ইয়াত চাওক 2 নম্বৰত আছে ভয়েস এক্সেস এইটো ক্লিক কৰিব একবাৰ ক্লিক কৰাৰ পিছত ইউজ ভয়েস এক্সেস এইটো অন কৰি দিব এই বটনটো অন কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা ওলাই আহিব এয়া চাওক আহি গ'ল এয়া চাওক ভয়েস এক্সেস অলৰেডি কাম কৰি আছে ভয়েস এক্সেস পেডটো এয়া চাওক মই কৈ আছোঁ কাম কৰি আছে অলৰেডি হোম 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 আচ্ছা হোমত আহি গ'ল তাৰপিছত অপেন ফেচবুক আচ্ছা ফেচবুক ওপেন হৈ গ'ল স্ক্ৰল ডাউন back open WhatsApp status scroll down home এছাক অলৰেডি কাম কৰি আছে আপোনালোকে এনেকুৱা মুখৰে চলাব পাৰিব ইয়াৰ পৰা মোবাইল নটিফিকেশ্যন হোম তো আশা ৰাখিছোঁ বন্ধুসকল বুজি পাইছে যদি নাই পোৱা তেন্তে কমেণ্ট কৰিব যি সহায় লাগে মই কৰিম তাকে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ